নগাঁও আৰক্ষী ছাউনীত একাঠ পানী ক্ৰমাৎ ভয়াৱহ হৈছে নগাঁৱৰ বান পৰিস্থিতি দেওবাৰে আবেলি মিলনপুৰত ৰাস্তা ভাঙি বাঢ়নী পানীয়ে বুৰাই পেলাইছিল নগাঁও ফিচাৰী অফিচৰ পুখুৰী তাৰ পিছত এতিয়া বাঢ়নী পানীয়ে নগাঁও আৰক্ষী ছাউনীত পানী প্ৰৱেশ কৰিছে নগাঁও আৰক্ষী ছাউনীত একাঠো পানী হৈছে তাৰ পিছতে আৰক্ষীৰ মাজত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে তাৰ সমান্তৰালকৈ নগাঁৱৰ সতিকটীয়া আমোলাপট্টি লাউথা ৰত্নাকৰ বৰকাকতি দৰঙৰ সমীপৰ আদি ঠাইতো পানী উঠা দেখিবলৈ পোৱা গৈছে নগাঁও পুলিচ ৰিজাৰ্ভ হয় নগাঁও পুলিচ ৰিজাৰ্ভ হঠাৎ আমি সন্ধিয়া পৰত আহিছিলোঁ ডিউটিৰ পৰা আহি পেলাই দেখা পালোঁ হঠাৎ পানী হোৱাৰ পিছতে আমি কোনোফালে একো কৰিব পৰা নাই এতিয়া বৰ্তমান আমি পানীৰ মাজতেই আছোঁ আমাৰ কাপোৰ কানি বা কিবা খোৱা বস্তু একো আমি হেৰি কৰিব পৰা নাই দেখা পোৱা গৈছে বহুত মানুহ আপোনাৰ ইয়াৰ পৰা কোৱাৰ্টাৰ এৰি পেলাই গুচি গৈছেগৈ তেওঁলোক ক'ত গৈছে ক'ত আছে কিবা সেইটো এতিয়ালৈকে লোকেশ্যন কোনো বা ক'ত আছে কি কথা সেইটো কোনেও ক'ব নোৱাৰে এতিয়া নিজৰ জান বচাই গৈছে বা কোনোবাজনৰ হয়তো ডিউটিত আছে তেখেতৰ ফেমিলি হঠাৎ ল'ৰা ছোৱালী লৈ জান বচাবৰ কাৰণে গুচি গৈছে বস্তু বাহানি এৰি তেনেকুৱা ক্ষেত্ৰতো বহুত আছে এতিয়া আপোনালোকে এতিয়া কি বিচাৰে আমিতো উপায় নাই আমিতো ইয়াতে নদীৰ মাজত নদীৰ মাছ বুলিয়ে ক'ব লাগিব কাৰণ চাৰিওফালে নাই ইপাৰ হ'ল নাই সিপাৰ হ'লৈ ক'লৈ যাম এতিয়া গতিকে আমাৰ এটাই আহ্বান চৰকাৰৰ প্ৰতি যাতে আমাৰ এই পুলিচ লাইনটো যদি কিবা এটা দেখি পেলাই যদি কিবা অকণমান সহায় কৰে আমি নথৈ আনন্দ নিশ্চয় মই পুলিচ জাপতে আছোঁ বৰ্তমান আৰু এতিয়ালৈকে একাঠো পানী ভয়াৱহ এটা পৰিস্থিতি আপোনালোকে দেখিবলৈ পাইছেই মই ক্ৰমান্বয়ে 8:30মান বজাতে ইয়াত উপস্থিত হৈছিলোঁ উপস্থিত হোৱাৰ আপোনাৰ আধা ঘণ্টামানৰ পিছতেই ইয়াত একাঠলৈকে পানী হৈছে গতিকে এই ৰাতিৰ ভিতৰতে কিমান পানী হ'ব পাৰে আমি নিজেই নাজানো গতিকে চাওক আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইজন ব্যক্তিয়ে দিনৰ দিনটো কৰ্মৰত কৰি আহি এতিয়া একাঠো পানীত ডুব গৈ আছে গতিকে ইয়াৰ বহুকেইজন ব্যক্তিয়ে নিজৰ ৰুম এৰি বেলেগলৈ গুচি গৈছেগৈ গতিকে মই আশা কৰোঁ চৰকাৰক এটাই আহ্বান কৰোঁ অনুৰোধ কৰোঁ যাতে যেন অতি শীঘ্ৰে এই বান সমস্যাবোৰ সমাধান কৰে নিউজ ডেস্ক ৰিপৰ্ট নিউজ অনলাইন অসম